হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই, আপোনালোকৰো নিশ্চয় ভাল। আজি মই হোম টুৰ দিম বুলি ভাবিছোঁ আমাৰ ঘৰৰ, মানে মোৰ মাৰ ঘৰৰ। যেনেকুৱাই নহওক ঘৰটো, মাটিৰে হওক বা ভঙা পজাই হওক বা যিয়ে নহওক, হোম টুৰ দিম। আপোনালোকে চাব বুলি আশা কৰিলোঁ। এইটো পদূলি হয়, পদূলিৰে আমি এইটো পদূলিটো বহুতেই দীঘল আমাৰ। এয়া যাই আমাৰ একাষত বেঙেনা গছ আছে আৰু পাণটো বহুতেই আছে। আৰু এয়া গোহালি ঘৰ আছিল আগতে, এতিয়া গৰু নাই বাবে ইয়াত লোকেল মুৰ্গী ৰাখিছে, ফাৰ্ম আছে লোকেল মুৰ্গী। আৰু এই অমিতা গছ, কিবা কিবি এইবিলাক গছ। এইডাল হৈছে শেৱালি ফুল, আৰু এইটো উত্তৰ পূব দিশত মন্দিৰ স্থাপন কৰা হৈছে বাঁহৰে। আৰু আছে তুলসী গছ কিবা এইবিলাক। আৰু সেইফালে ভিতৰত হয়। এয়া ঘৰৰ ঘৰটোৰ এইখন হৈছে মাৰ শাল। আৰু এয়া মাত্ৰ এইটো হৈছে ঢেঁকী ঘৰ, চাইকেলো থোৱা যায় তাত। সেইখনটো বাৰীয়ে। এইটো হৈছে চাংগলি, মানে ছাগলী থোৱা ঘৰ। ছাগলীবিলাক নাই এতিয়া। আৰু আহি এইটো ভিতৰ ৰুম, এইটো আমাৰ এটা ৰুম, ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ। এখন আলনা এখন, এইটো ট্ৰলি বেগ এটা আছে, ইয়াত বাকচ এটা, এইখন ভাইটিৰ আলনা। আৰু এইটো ইয়াত বাকচ ৰখা হৈছে, এইখন বেঞ্চ এখন। আৰু এইটো বাকচৰ ওপৰত ব্যায়াম কৰা সামগ্ৰী এইবিলাক। আৰু এইখন এখন বিচনা, এইখনত ভাইটি থাকে, এতিয়া বাবু শুই আছে। এইখন টেবুলত বহুত সামগ্ৰী আছে কিবা কিবি। এইটো ৰুমৰ পৰা আহি আৰু এইটো লিভিং ৰুম। এইখন ইয়াত পাৰ্টিশ্যন দিয়া আছে, যিহেতু বাঁহৰ ঘৰ সেইকাৰণে আকৌ অকণমান বেলেগকৈ যোৱা আছে আৰু এইটো এটা ৰুমেই হয় বাৰু, আলহী চালহী আহিলে থাকে। এতিয়া বাৰু ময়ে আছোঁ। আৰু এখন আলনা, দেউতাৰ কাপোৰ ৰখা হয় ইয়াত। আৰু এইটো হৈছে শ্ব'কেছ, টিভিটো ৰখা হৈছে ইয়াত। আৰু কিছুমান শ্ব'পিচ আছে। লিভিং ৰুমততো আকৌ থাকিবই দিয়কচোন টিভিটো। আৰু এইটো মাৰ আলমাৰি কাঠৰে যৌতুকৰ। এইটো এটা পাতফুলৰ টাব, ঘৰত মই ৰুইছোঁ আহি। আৰু ইয়াত কিছুমান বাবুৰ সামগ্ৰী, কিছুমান আমাৰো সামগ্ৰী এনেকৈ ৰখা আছে। আৰু এইটো চেণ্টাৰ টেবুলত এটা মানে ৰখা হৈছে, মানি প্লাণ্টৰ পুলি, বেছিদিন হোৱা নাই ৰোৱা। এইটো ৰুমৰ পৰা আহি আৰু এইটো এটা ৰুম, ডাইনিং ৰুম। আৰু ইয়াত দেউতাই থাকে এখন বিচনাত, এইখন এখন বিচনা। আৰু এইখন এখন টেবুল, তাৰ ওপৰত কিছুমান বস্তু আৰু ফিল্টাৰটো ৰখা আছে। ইয়াত পিৰা ৰখা হৈছে, এইখন এখন টেবুল। আৰু এইখনটো ডাইনিঙে হয়, সকলোৰে ঘৰতে থাকে বাৰু। একদম চিম্পল, একো অৰ্গেনাইজেশ্যন কৰা নাই মই, এনেকৈ যেনেকৈ আছে তেনেকৈ দিছোঁ আৰু। এইটো পাকঘৰটো আটাইতকৈ মৰমৰ, য'ত আমি ভাত বনাওঁ, খাওঁ। লেতেৰা হৈ আছে, আপোনালোকে মাইণ্ড নকৰিব, নাহাঁহিব। পিছত এইটো বাথৰুম, লেট্ৰিন, এইটো তাৰ পৰা আহি। আৰু ইয়াত ফাৰ্ম দেখাই আছোঁ, এইখন ফাৰ্ম। আগতে ইয়াত আমিও কাম কৰিছিলোঁ, ময়ো বিয়াৰ আগত, এতিয়া বাৰু নকৰোঁ। এতিয়া মা দেউতা ভাইটি ভণ্টি কৰে। আৰু 1300 মুৰ্গী আছে, পল্ট্ৰি ফাৰ্ম। নিবলৈ হ'ল আৰু এতিয়া মুৰ্গীবিলাক ডাঙৰেই হ'ল। সকলোখিনি দেখাইছোঁ আৰু আপোনালোকক। আৰু ইয়াৰ আশে পাশে বেঙেনা আছে, বেঙেনাবোৰ লাগি আছে বাবে কটা নাই, বহুত বেঙেনা আছে, নহ'লে বা ইয়াত শাক দিয়ে অইনবাৰ, শাক পাচলি। এয়া বেঙেনা, আৰু এয়া পিছফালেও বেঙেনা, সৰু বেঙেনা, দেউতাই বিকিবলৈ লৈ গৈছে এতিয়া। বহুত বেঙেনা আছে। আৰু ভিতৰৰ ফালে নেদেখোঁ আপোনালোকে। এইটো এটা পুখুৰী, ফাৰ্মৰ পিছপিনে এইটো পুখুৰী, মাছ চাছ দিয়া হয়। আৰু ইয়াত বন্ধুসকল, এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিম ইয়াতে, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হ'লে আপোনালোকে আমনি পাব। সেইকাৰণে যিখিনি আছিল চব দেখাই দিলোঁ। বিশেষ নাই আমাৰ ঘৰত, সকলোৰে দেখুৱাৰ দৰে আমাৰ ইমান মানে সেই নহয়। যিখিনি আছিল থুলমূলকৈ দেখাই দিলোঁ। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ ভিডিঅ'ৰ আহিবলগীয়া নটিফিকেশ্যন সকলোবিলাক পাই থাকিব। গতিকে এতিয়া সামৰণি মাৰিছোঁ। গতিকে বাই বাই।